যাবা main kelana. Hobok dah. रुक ये हाथी ওলাইছে নি ইয়াত বই মজা মজা আমি গৈ আছো আজি এইয়া বাচ্চা আইদে আমি তিনটা আমি ক'ত গৈ আছো কেটা গৈছে শুনছেন তিনিটা এটা এইখন কি বাগান ৰজাবাই বাগান আপোনাৰ হাতী ক'ত ওলাই হাতী বাগানত হাতী ওলাই আজি পুৰা চিকনা হৈ আছে মানে মজা ঠেলি দিব লাগিব নি ঠেলি দিব বহুত কষ্ট এতিয়া কাঞ্চন দাদা ক'তা কাঞ্চন দাদা পুৰা চাইকেল মাৰি এইখন ৰজাবাৰী বাগান কি হ'ল তুমি কিবা ঘাপলা মাৰ ধান্দা ৰজা নেকি বাৰু আমি আহিছিলোঁ মালটো দেখুৱাই দিওঁ অচিনাকি মাল অচিনাকি আজি হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই মই আগৰপৰা কৈ দিছোঁ আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই আমি পুৰা ঠেলি ল'ব লাগিছিলে কৰি আহোঁ দেই ঠেলি ল'ব লাগিব চলো চলো পুৰা মজা কৰে আকৌ কেইটা উঠিলে কৈ দে চবকে নমস্কাৰ জনাইছোঁ কৈ দে চবকে নমস্কাৰ জনাইছোঁ কৈ দে নমস্কাৰ কৰে নমস্কাৰ অঁ হেল্ল' কৰে হেল্ল' কৰে আপোনালোকে আমাৰ ভিডিঅ' চাব কৈ অঁ আপোনালোকে আমাৰ ভিডিঅ' চাব কৈ লাইক কৰিব কৈ ছাবস্ক্ৰাইব কৰিব অঁ চব কৰি দিব কৈ লাইক কৰিব কৈ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আজি আমি বাগানৰ মাজে মাজে আহি আছোঁ চিধা যাম আৰু দুদিনমানৰ পিছত আমি ক'ত যাম কৈ দে পঠাওঁ কোনপিন এইপিন যাম আঙুলি আহি দেখাই আছোঁ পুৰা ঘূৰিম ন অঁ মজা तमाम धासना আছে ইয়াত तमाम धासना আৰু মজা জেগা পুৰা দবা ঠেলি দিব লাগিব এটা ইম্পৰ্টেণ্ট কথাটো হ'ল কি সিহঁতি গৈ আছে আৰু মই অকণমান ৰখি দিছোঁ এইবিলাক যিমানবিলাক বাগানবোৰ দেখিছে এইবিলাক চব এতিয়া NRL এইটো বেক চাইড হয় আৰু NRL বেক চাইডৰ এখন ৰজাবাৰী বাগান এই ৰজাবাৰী বাগানখন গোটেই যিমান গছ গছনি আছে চব কাটি চেচ কৰি
ইয়াত এখন ৰিফাইনেৰী বনিব সেইটো কাৰণে ইয়াত প্ৰতিবাদ চলি আছে এতিয়া চৰকাৰে কি কৰে সেইবিলাক নাজানো খালি এনেই দেখাই দিছোঁ আৰু ৰাইজৰ মতামত কি কেনেকুৱা ধৰণৰ এইটোৱে নাইলৰ বেক চাইড আজি দাঢ়ি চিলি কাটি দিছেতো পূৰা তেলেতীয়া হৈ গৈছে মুখখন মজা এয়া হেল্ল' কৈ দে হে বাই বাই নহ'ব আমি কি কৰিব লাগিব এতিয়া আপোনালোকে কৈ দে আমাৰ ভিডিঅ' চাব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব অঁ চব কৰিব দেই কৈ দে আৰু তই ক'ত গৈছিলি কেলে এনেই হে আৰু চাইকেলত উঠি কেনেকুৱা লাগিছে হে চাইকেলত উঠি কেনেকুৱা লাগিছে হে এইটো কি হয় এইটো কি হয় এইটো হে বৈ হে যাওঁগে বাই বাই কৰি বাই বাই দিদে এইখনেই হৈ গ'ল ৰজাবাৰী বাগান চাই লওক কি মজা তেনে